আগৰ পাঠত আমি এই আদিপ্ৰস্তৰ যুগৰ আগৰ ভাগটোত আমি আলোচনা কৰিছিলোঁ যে তেওঁলোক কেনেকৈ ঘৰ সাজিব নাজানিছিল বা তেওঁলোকে কি আছিলে খাদ্য সংগ্ৰহ কৰি ঘূৰি ফুৰিছিল এঠাইৰ পৰা আন ঠাইলৈ, নহয়নে বাৰু? একে ঠাইতে থকাৰ ফলতে কি আছিলে তেওঁলোকে খাদ্যবোৰ শেষ হৈ গৈছিল, তাৰ ফলত আন এটা ঠাইলৈ যাবলগীয়া হৈছিল। ওপৰত চিত্ৰত দিয়া হৈছে আদিপ্ৰস্তৰ যুগৰ কিছুমান সা সঁজুলি। এই সা সঁজুলিবোৰ আমি প্ৰত্যেকেই চাব লাগে আৰু এনেধৰণৰ সা সঁজুলি আজিও আৱিষ্কাৰ হৈ আছে দেই। এই যুগৰ মানুহে জুই ব্যৱহাৰ নাজানিছিল। কোন যুগৰ? আদিপ্ৰস্তৰ যুগৰ মানুহে জুই ব্যৱহাৰ নাজানিছিল। নৱপ্ৰস্তৰ যুগলৈ জানিছিল, কিন্তু আমি পাৰ্থক্যটো তেতিয়াহে পাৰিম। নৱপ্ৰস্তৰ যুগটো পঢ়িলেহে আমি নৱপ্ৰস্তৰ আৰু আদিপ্ৰস্তৰ যুগৰ মাজত পাৰ্থক্য লিখিব পাৰিম। সেয়ে খাদ্যবস্তুবোৰ কেঁচাই খাইছিল, তেওঁলোকে কেঁচাই খাইছিল তাৰমানে তেতিয়া দেই। আদিপ্ৰস্তৰ যুগৰ মানুহে শিলৰ বাহিৰে অন্য কোনো ধাতুৰ ব্যৱহাৰ নাজানিছিল। শিলহে ব্যৱহাৰ কৰিছিল আৰু শিলৰ বাহিৰে অন্য কোনো ধাতুৰ ব্যৱহাৰ নাজানিছিল। শিলেৰেই তেওঁলোকে বিভিন্ন সঁজুলি আৰু শস্ত্ৰ তেওঁলোকৰ কামত অহাকৈ গঢ় দি লৈছিল। যিবোৰ বস্তু কামত লাগে, সেই কামত লগা বস্তুবোৰ তেওঁলোকে কিন্তু শিলৰ পৰাই নিৰ্মাণ কৰি লৈছিল। এই সময়ত সঁজুলিবোৰ আছিল ভূটা আৰু খহটা, অৰ্থাৎ কি আছিলে আদিপ্ৰস্তৰ যুগৰ সময়ত কি আছিলে অস্ত্ৰ শস্ত্ৰবোৰ ভালদৰে বা সা সঁজুলিবোৰ ভালদৰে গঢ়ি পিটি বনাব নাজানিছিল। তেওঁলোকে যেনে তেনে বনাই লৈছিল। শিলৰ উপৰিও জীৱ জন্তুৰ হাড়, দাঁত, শিং, চাবা দেই, শিলৰ উপৰিও আন কি বস্তু ব্যৱহাৰ কৰিছিলে, সঁজুলি ব্যৱহাৰ কৰিছিলে? হাড়, দাঁত, শিং, কিন্তু অন্য ধাতু নহয়, কিন্তু জীৱ জন্তুৰ হাড়, দাঁত, শিং ব্যৱহাৰ কৰিছিল, আদিও সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। চিকাৰ কৰা, মৃত জীৱ জন্তুৰ ছাল এৰুৱা, ফল মূল কটা, হিংস্ৰ জীৱ জন্তুৰ পৰা আত্মৰক্ষা কৰা আদি বিভিন্ন কামবোৰত এই সঁজুলিবোৰ বা আৰু অস্ত্ৰ শস্ত্ৰবোৰ ব্যৱহাৰ কৰিছিলে। চোৱা দেই, আদিপ্ৰস্তৰ যুগৰ লোকসকলে অস্ত্ৰ শস্ত্ৰ বা সঁজুলিবোৰ কি কামত ব্যৱহাৰ কৰিছিলে? তোমালোকে ক'ব পাৰিব লাগিব যে চিকাৰ কৰা কামত, মৃত জীৱ জন্তুৰ ছাল এৰুৱা কামত, ফল মূল কাটিছিল, আজিকালিতো দা কটাৰী আছে, তেতিয়াতো দা কটাৰী নাছিলে। হিংস্ৰ জীৱ জন্তুৰ পৰা আত্মৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে? এই অস্ত্ৰ শস্ত্ৰ বা সা সঁজুলিবোৰ ব্যৱহাৰ কৰিছিলে। এইখিনিলৈকে আমি গম পাইছোঁ। আদিম লোকসকলে সাজপাৰ ব্যৱহাৰ নাজানিছিল। এইটো যুগ, ইয়াৰ অকণমান আগলৈ যদি আমি যাওঁ, তেনেহ'লে সেই যুগটোত আমি দেখিম যে আমাৰ কি আছিলে সাজপাৰৰ কোনো ব্যৱস্থাই নাছিলে। এইটো যুগত বাৰু অকণমানকৈ তেওঁলোকে কিবাকিবি পিন্ধিছিল। আদিম লোকসকলে সাজপাৰ ব্যৱহাৰ নাজানিছিল। জন্তুৰ ছাল নাইবা গছৰ বাকলিৰে শৰীৰটো ঢাকি লৈছিল। তেওঁলোকে কেৱল মাত্ৰ জন্তুৰ ছাল আৰু গছৰ বাকলিয়েহে তেওঁলোকে এটা ঢাকি লৈছিল আৰু শৰীৰটো যেনে তেনে। বিভিন্ন জন্তুৰ হাড়, দাঁত, খোলা আৰু শিলেৰে তৈয়াৰী আ অলংকাৰ পৰিধান কৰিছিল। তেতিয়া তেওঁলোকে কি কৰিছিল? একোৱেই নাজানিছিল। তেওঁলোকে কি কৰিছিলে? এইবিলাক পিন্ধিছিল, দাঁত, খোলা, হাড় আদি পিন্ধিছিল অলংকাৰ হিচাপে। অলংকাৰ শব্দটোৰ অৰ্থ হৈছে কি? যি পিন্ধিলে শুৱায়, যি বস্তুটো লগালে বস্তুটো দেখিবলৈ ধুনীয়া হৈ যায়, সেইটোক অলংকাৰ বুলি কয়। গছৰ ছাল আৰু গুটিৰ পৰা ৰং উলিয়াই, যিটোক আমি কি বুলি কওঁ? হেঙুল হাইঠাল ৰং বুলি কওঁ। যিটোক গছৰ ছাল আৰু গুটিৰ পৰা ৰং উলিয়াই গুহাবোৰ অংকন কৰাৰ জৰিয়তে আদিম মানুহে আনন্দ লাভ কৰিছিল। দল বান্ধি চিকাৰ কৰিবলৈ যোৱা আৰু খাদ্য সংগ্ৰহ কৰি আনন্দ উপভোগ কৰা যিবোৰ ফটো, সেইবোৰ চিত্ৰ তেওঁলোকে অংকন কৰি লৈছিল। এটা কথা মনত ৰাখিব, আমাৰ শংকৰদেৱে গছৰ ছাল আৰু গুটিৰ পৰা ৰং উলিয়াই বিভিন্ন চিত্ৰ অংকন কৰিছিল হেঙুল হাইঠাল ৰঙেৰে। এই গছৰ ছাল আৰু গুটিৰ পৰা ৰং উলিয়াই যি ৰং প্ৰস্তুত কৰা হয়, সেই ৰঙকে হেঙুল হাইঠাল ৰং বুলি কোৱা হয়। বাৰু যিয়ে নহওক, আমি কৈছোঁ যে দল বান্ধি তেওঁলোকে চিকাৰ কৰিবলৈ গৈছিল আৰু খাদ্য সংগ্ৰহ কৰাৰ আদি চিত্ৰও তেওঁলোকে গুহাত চিত্ৰিত কৰি থৈছিলে। যে সম্ভৱতঃ সেই যুগত সৎকাৰৰ ব্যৱস্থা নাছিল। এইটো সম্ভৱ মানে অনুমান কৰাহে দেই। সৎকাৰৰ ব্যৱস্থা নাছিল। মৃত ব্যক্তিৰ শৱদেহ গুহাতে গেলি পচি গৈছিল অথবা বনৰীয়া জীৱ জন্তু ভক্ষণ কৰিছিল। চোৱা, তেতিয়াৰ দিনত শৱবোৰৰ কোনো সৎকাৰৰ ব্যৱস্থা, সৎকাৰ শব্দটোৰ অৰ্থ হৈছে কি? বিভিন্ন ধৰ্ম মতেই সেইবোৰ কি হয়? পঞ্চভূতত বিলীন কৰাটো। কোনোবাই মাটিত বিলীন কৰি দিয়ে, কোনোবাই পঞ্চভূতত বিলীন কৰি দিয়ে, বায়ু, পানী, মাটি, এনেকুৱা আৰু বিলীন কৰি দিয়ে। চ' সেইটো কি আছিলে? তেওঁলোকে কৰা নাছিল। আৰু মৃত ব্যক্তিসমূহৰ শৱদেহটো কি কৰিছিলে? গুহাতে গেলি পচি গৈছিল বা অন্য জীৱ জন্তুৱে খাইছিল, ভক্ষণ কৰিছিল, মানে খোৱা। তেওঁলোক চুটি চাপৰ, কলা বৰণৰ, চেপেটা নাকৰ আৰু গোটেই শৰীৰটো নোমেৰে ঢকা। অৰ্থাৎ তেওঁলোকে কি আছিলে? মানৱ সভ্যতাৰ গঢ় লৈছিলহে, মানৱ সভ্যতালৈ আৰম্ভ হৈছিল মানে সেয়া আৰু যে কি বুলি কয়? চুটি চাপৰ আছিলে, অৰ্থাৎ কি আছিলে? তেওঁলোকৰ মানে চাপৰ জাতীয়, যিটো ডোৱাৰ্ফ বুলি কয়, যিটো
আৰু কলা বৰণৰ আছিলে তোমাৰ বৰণটো কলা আছিলে নাকটো চেপেটা যে ফেঁচা নাকৰ যিটো কোৱা হয় চেপেটা আৰু গোটেই শৰীৰটো নোমেৰে ঢকা অৰ্থাৎ যেনেকৈ বান্দৰৰ আছিলে বা গৰিলাৰ আছিলে বা চিম্পাঞ্জীৰ আছিলে তেনেকুৱা ধৰণৰ কথা তেওঁলোক আছিল অতি শক্তিশালী সাহসী আৰু পাৰ্গত চিকাৰী চোৱা সেইখিনি সময়ত কিন্তু তেওঁলোক কিন্তু শক্তিশালী কিয় শক্তিশালী তাৰমানে এঠাইৰ পৰা আন ঠাইলৈ এনি টাইম কষ্ট কৰি থাকিবলগীয়া আছিল যাৰ ফলত তেওঁলোকৰ কি আছিলে শৰীৰটো আতিল হৈ পৰিছিল সাহসী আছিল সাহসী নহ'লে জানো জীয়াই থাকিব পাৰিব ঘৰ নোহোৱাকৈ আৰু পাৰ্গত চিকাৰী আছিল চিকাৰ নকৰিলে তেওঁলোকে খোৱা বোৱা খাবলৈ তেওঁলোকে নাপালেহেঁতেন সেইটো কাম কৰিছিল তেওঁলোক সেইকাৰণে অতি সাহসী অতি শক্তিশালী আৰু অতি পাৰ্গত চিকাৰী আছিল এই যুগৰ অধিবাসীসকলে হিংস্ৰ জীৱ জন্তুৰ লগত সহৱস্থান কৰিবলগীয়া হৈছিল মই কৈছোঁ নহয় সহৱস্থান মানে কি একেলগে অৱস্থান কৰা একেলগে থাকিবলগীয়া হৈছিল খাদ্যৰ সন্ধানত সততে ব্যস্ত থাকিব লগা হোৱাত যেতিয়া খাদ্যৰ সন্ধানত তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল না ব্যস্ত হৈ থাকিবলগীয়া হৈছিলে হোৱাত তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী অতি কষ্টকৰ আছিল অলপ আগত কৈছোঁ এইটো প্ৰশ্ন যে অতি কষ্টকৰ তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী আছিল তেওঁলোকে জীৱন ধাৰণ কৰিবলৈ ইমান সহজ নাছিল তেতিয়াৰ দিনত জীৱন ধাৰণ কৰা আজিৰ দিনত যিমান সহজ সেইটো হৈছে কথা সেইখিনিলৈকে আমি বুজি পাইছোঁ নহয়নে বাৰু যে ইয়াৰ পিছত আমি মন কৰিবলগীয়া কথাখিনিলৈ এপাক আমি আলোচনা কৰি লওঁ খালি এইকেইটা কথা মনত ৰাখিবলগীয়া যে ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল যে ইতিহাস কেতিয়াৰ পৰা আৰম্ভ হৈছিল যেতিয়াৰ পৰা মানুহে লিখিবলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰাহে ইতিহাস কিন্তু তাৰ আগৰ পৰাই কিন্তু মানুহে বসতি আৰম্ভ কৰিছিলে মানৱ সভ্যতাৰ আদিমতম স্তৰটো হ'ল আদিপ্ৰস্তৰ যুগ যে চোৱা মানৱ সম্পদাৰ একদম আদিম মানে হৈছে কি প্ৰথম যিটো প্ৰথম স্তৰ সেই স্তৰটোৰ নাম হৈছে আদিপ্ৰস্তৰ যুগ বুলি কোৱা হৈছে আদিপ্ৰস্তৰ যুগৰ মানুহবোৰ অঘৰী আছিল মূলতঃ তেওঁলোক চিকাৰী আৰু খাদ্য সংগ্ৰাহী তোমাক যদি সোধে যে আদিপ্ৰস্তৰ যুগৰ লোকসকল কেনেকুৱা আছিল কি আছিল আদিপ্ৰস্তৰ যুগৰ লোকসকল কেনেধৰণৰ আছিল আদিপ্ৰস্তৰ যুগৰ লোকসকল অঘৰী আছিল আৰু মূলতঃ তেওঁলোক চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী আছিল চিধা কথা আদিপ্ৰস্তৰ যুগত শিলেৰে তৈয়াৰী অস্ত্ৰ শস্ত্ৰবোৰ ভূটা আৰু খহটা আছিল এইটো এটা মূল কথা কিন্তু যে আদিপ্ৰস্তৰ যুগৰ যিখিনি তোমাৰ অস্ত্ৰ শস্ত্ৰ বা সা সঁজুলি সেইবোৰ সদায় ভূটা আৰু খহটা আছিল কাৰণ তেওঁলোকে তেতিয়া ব্যৱহাৰ কৰিব শিকিছিলেহে মাত্ৰ আদিম মানুহৰ বাসস্থান আছিল গুহা আৰু গছৰ তল তোমাক যদি কোনোবাই সোধে যে আদিম মানুহৰ বাসস্থান কি আছিল বোলে গুহা আৰু গছৰ তল এইটো হৈছে এইখিনি হৈছে আদিম মানুহৰ কথাখিনি তাৰপিছত এইখিনিত আছে কি যে আদিপ্ৰস্তৰ যুগৰ মানুহে জুই ব্যৱহাৰ নাজানিছিল এইটো এটা কথা কিন্তু জানিব লাগিব যে আদিপ্ৰস্তৰ যুগৰ লোকসকলৰ দিনত জুই ব্যৱহাৰ নাজানিছিল আদিপ্ৰস্তৰ যুগৰ মানুহে গছৰ বাকলি জীৱ জন্তুৰ ছালেৰে তৈয়াৰী পোছাক পিন্ধিছিল যে কি পোছাক পিন্ধিছিল বোলে গছৰ বাকলি আৰু জীৱ জন্তুৰ ছাল আদি পিন্ধিছিল এই যুগৰ জীৱন ধাৰণ প্ৰণালী বৰ কষ্টকৰ আছিল ব্যাখ্যা কৰা বুলি কয় কেতিয়াবা এই কথাটো জীৱন ধাৰণ প্ৰণালী কেনেকৈ কষ্টকৰ আছিল আমি গম পাওঁ তাৰমানে যে তেওঁলোকে সততে খাদ্য সন্ধানৰ বাবে অতত ঘূৰি ফুৰিবলগীয়া হৈছিলে হিংস্ৰ জীৱ জন্তুৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছিলে নহ'লে নিজাকৈ ঘৰ নাছিলে তাৰ ফলত তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী কষ্টকৰ আছিল এইখিনি ধুনীয়াকৈ মিলাব লাগিব আদিপ্ৰস্তৰ যুগত সৎকাৰৰ প্ৰথা নাছিল সৎটোক ভাল ব্যৱস্থা কৰা সুন্দৰভাৱে তেওঁলোকক জ্বলাই পেলোৱা বা পুতি পেলোৱাৰ ব্যৱস্থা নাছিল যাৰ ফলত হিংস্ৰ জীৱ জন্তুবোৰে সেইবোৰ খাই পেলাইছিল চ' আজিলৈ এইখিনিলৈকে আমি কি হয় পাঠৰ আমি কি শিকিলোলৈকে আমি এই পাঠটো কমপ্লিট কৰিলোঁ আদিপ্ৰস্তৰ যুগটো আমি কালি আৰু এটা ভিডিঅ'ত 3 নম্বৰ ভিডিঅ'টোত আমি কি কৰিম ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি তোমালোকক দিম ধন্যবাদ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰ ফলত মই দিয়া সকলোবোৰ ভিডিঅ' তোমালোকে পাই গৈ থাকিবা ধন্যবাদ